আজিৰ বিষয় হৈছে আদৰ্শ শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তা। আমাৰ বৰ্তমান যি শিক্ষা ব্যৱস্থা চলি আছে সেই শিক্ষা ব্যৱস্থাত বহুতখিনি সমস্যা আছে, যিখিনি সমস্যা পৰিৱৰ্তন কৰা অতি প্ৰয়োজনীয় হৈ আছে। কাৰণ এই ব্যৱস্থা যদি এইদৰে চলি থাকে, অহা ভৱিষ্যত প্ৰজন্ম সংকটত পৰিবলৈ গৈ আছে। সেইটো কাৰণে যিটো আমাৰ শিক্ষা ব্যৱস্থাত অভাৱ হৈ আছে, সেই অভাৱখিনি থকাৰ কাৰণে আজি আমাৰ কি হৈছে, ভাৰতত 26 কোটি ষ্টুডেণ্ট আছে। তো 26 কোটি ষ্টুডেণ্টৰ ভিতৰত প্ৰায় 24 কোটি 50 লাখ ষ্টুডেণ্টে এই উচ্চ শিক্ষা ল'ব নোৱাৰে। আৰু তাৰ এটাই কাৰণ হৈ গ'ল আমাৰ শিক্ষা ব্যৱস্থাৰ কিছুমান অভাৱ। তো এই অভাৱবিলাক পূৰ কৰিবৰ কাৰণে কিছুমান আমি যিখিনি সমস্যা আছে, এই সমস্যাৰ কিছুমান সমাধান আমি উলিয়াইছোঁ, যাতে এইখিনি অহা ভৱিষ্যতে সমাধান হওক আৰু আমাৰ উঠি অহা ভৱিষ্যত প্ৰজন্ম যাতে সোনকালে আগবাঢ়িব পাৰে। তাৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। আমাৰ এই শিক্ষা ব্যৱস্থাত যিটো পাছ কৰা বা ফেল কৰাৰ যিটো ছিষ্টেম আছে, যিটো ব্যৱস্থা আছে, এই ব্যৱস্থাটো মানে এনেকুৱা এটা ব্যৱস্থা হয়, যিটো ব্যৱস্থাৰ মাধ্যমে আমাৰ ল'ৰা ছোৱালীৰ লগত যিখিনি শুদ্ধভাৱে যিটো পৰীক্ষাৰ ব্যৱস্থা হ'ব লাগিছিলে, সেই ব্যৱস্থাটো নাই হোৱা। কিছুমান ষ্টুডেণ্ট আছে যেনেকৈ এক্সাম দিয়ে, 2 নম্বৰৰ কাৰণে ফেল হৈ যায়। তো তেনেকৈ ফেল হৈ যোৱা ব্যৱস্থাখিনি যিটো আছে, তো শিক্ষা ব্যৱস্থাটোৰ উদ্দেশ্যটো এনেকুৱা হৈ আছে যে পাছ কৰা বা ফেল কৰা তেনেকুৱা এটা উদ্দেশ্য হৈ আছে। মানে শিক্ষা ব্যৱস্থাৰ উদ্দেশ্যটো জ্ঞান দিব লাগে, যে তেনেকুৱা এটা ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। মানে শিক্ষা ব্যৱস্থাৰ একচুৱেলি উদ্দেশ্য হ'ব লাগিছিলে জ্ঞান দিয়া, ল'ৰা ছোৱালীক জ্ঞান দি পিনে আগবাঢ়াই লৈ যায়। যেনেকৈ কোনোবা এটা ষ্টুডেণ্টে যদি 2 নম্বৰৰ কাৰণে ফেল কৰে, তো সেই 2 নম্বৰৰ কাৰণে তাক 1 বছৰ তাক পুনৰ পঢ়োৱাটো তাৰ কাৰণে সেইটো যুক্তিসন্মত নহয়। কাৰণ সেই 2 নম্বৰ কিহৰ কাৰণে সেই 2 নম্বৰটো কম পাইছে, যি উদ্দেশ্যৰ কাৰণে সেই 2 নম্বৰটো কম পাইছে, সেই 2 নম্বৰটো কম পোৱাৰ উদ্দেশ্যখিনিক পূৰণ কৰিব লাগে। মানে যি জ্ঞানৰ কাৰণে মানে নাম্বাৰ কম পাইছে, সেই জ্ঞানখিনি তাক মানে দি পিনে আগবঢ়াই লৈ যাব লাগে। তাৰমানে 2 নম্বৰ যদি কম পোৱাৰ কাৰণে যদি সি ফেল কৰিছে, তো সেই 2 নম্বৰ কম পাইছে, যিখিনি জ্ঞান দিব লাগে সেইটো দিবলৈ কিমান সময় লাগিব? 2 মিনিট লাগিব। তো সেই 2 মিনিটত সেই জ্ঞানখিনি দি পিনে তাক পাছ কৰাই আগবঢ়াই লৈ যাব লাগে। উদ্দেশ্যটো সেইটোহে, জ্ঞান দি আগবঢ়াই লৈ যোৱা। সেই 2 নম্বৰৰ কাৰণে তাক যদি 1 বছৰ যদি পুনৰ পঢ়িব লগা হয়, তো সেই ল'ৰাটো একটো হৈ গ'ল, তাৰ মনত নিৰাশা হতাশা আহি যাব ফেল কৰাৰ কাৰণে। তাৰ বেছৰ যিখিনি ল'ৰা ছোৱালী আছে পঢ়ি আছিলে, সেইখিনিও আগবাঢ়ি যাব, সি তলত থাকি যাব। তো সেনেকৈ কি হয়, ল'ৰা ছোৱালীৰ যিটো ভিতৰত থকা প্ৰতিভা, হৈ থকা যিটো প্ৰতিভা, সেইটো তেতিয়া বিকাশ নহয়। তেতিয়া সি আৰু এইদৰে নিৰাশাগ্ৰস্ত হৈ যায়, যাৰ কাৰণে আগবঢ়াত বহুত বাধাৰ সন্মুখীন হ'ব লগা হয়। তো সেইটো কাৰণে শিক্ষা ব্যৱস্থাৰ উদ্দেশ্যটো ফেল কৰা হ'ব নালাগে, জ্ঞান দিয়া হ'ব লাগে। আৰু এটা হৈ গ'ল, শিক্ষা ব্যৱস্থাৰ উদ্দেশ্যটো পাছ কৰাই দিয়াও হ'ব নালাগে। যেনেকৈ এতিয়া সৰ্বশিক্ষা যিটো শিক্ষা ব্যৱস্থা চলি আছে, মানে পৰীক্ষা দিলেই পাছ। তো সেইটো ছিষ্টেমটো ভুল হৈ আছে। যিহেতু ল'ৰা ছোৱালী যদি পৰীক্ষা দিলেই পাছ যদি ছিষ্টেমটো কৰি দিয়ে, তেনেহ'লেতো তাতো জ্ঞানৰ অভাৱ হৈ যাব। কাৰণ বহুত ল'ৰা ছোৱালীয়ে সম্পূৰ্ণ জ্ঞানেই লোৱা নহ'ব, তাক যদি পাছ কৰাই দিয়া হয়, তো সেইখিনি ক্ষেত্ৰতো জ্ঞানৰ অভাৱ হ'ব, যাৰ কাৰণে ভৱিষ্যতত তেওঁলোকৰ বহুত ধৰণৰ সমস্যা আহিব। সেইটো কাৰণে শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য পাছ কৰোৱা বা ফেল কৰোৱা হ'ব নালাগে, জ্ঞান দি আগবঢ়াই লৈ যোৱা হ'ব লাগে। তাৰ কাৰণ হৈ গ'ল, কাৰণ 2 নম্বৰৰ কাৰণে যদি ল'ৰা ছোৱালী যদি ফেল কৰে, তো সেইটোতো সম্ভৱপৰ নহয়। মানে তাক 2 নম্বৰৰ কাৰণে ফেল কৰিলে তাক এবছৰ ৰখাটো যুক্তিসন্মত নহয়। কাৰণ আজি শিক্ষক এজন যদি স্কুলত পঢ়াবলৈ যায়, ক্লাছ কৰে, মাহেকত 2 দিন যদি নাযায়, তেতিয়া 1 বছৰৰ চেলাৰীটো কাটি দিলে সেই শিক্ষকজনে মানিব জানো? সেইটোতো সম্ভৱপৰ নহয়, কেতিয়াও নামানে। 1 বছৰৰ কাৰণেও নহয়, সেইজনক যদি 1 মাহৰ কাৰণেও চেলাৰীটো 2 দিন নোযোৱাৰ কাৰণে কাটি দিয়া হয়, তেতিয়া সেইটোও নামানিব। তেনেহ'লে ষ্টুডেণ্টে কেনেকৈ মানিব? তেওঁলোকৰ ভৱিষ্যতক লৈ কিমান ডাঙৰ এটা খেল কৰা হৈ আছে। তো এইটো যিটো ইংৰাজৰ শিক্ষা ব্যৱস্থা, অন্ততঃ সেই ইংৰাজৰ শিক্ষা ব্যৱস্থাটো সলনি কৰি ভাৰতীয় শিক্ষা ব্যৱস্থা হ'ব লাগে, অসমীয়া শিক্ষা ব্যৱস্থা হ'ব লাগে, যাতে নীতি আদৰ্শ সংস্কাৰ আৰু সংস্কৃতিৰ সমন্বয় হ'ব লাগে। তেতিয়াহে উঠি অহা প্ৰজন্ম আদৰ্শ সংস্কাৰ লৈ পিনে এদিন আদৰ্শ অসম গঢ় দিব।